নমস্কাৰ বন্ধু বান্ধৱীসকল চেনেলৰ মজিয়ালৈ সকলোকে স্বাগতম জনাইছোঁ বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ লগত আলোচনা কৰিম ইউপি টেটৰ সমাজ বিজ্ঞানৰ বুৰঞ্জী বিভাগৰ যেটো প্ৰি হিষ্ট্ৰী টপিক এই টপিকটোৰ ওপৰত আৰু তাৰ পৰা হ'ব পৰা সম্ভাৱ্য কেইটামান প্ৰশ্ন উত্তৰ মই আপোনালোকৰ লগত আলোচনা কৰিম মই যিমান পাৰো সহজকৈ কম সময়ৰ লগত আপোনালোকক কথাখিনি ক'বলৈ চেষ্টা কৰিম আহক আমি ভিডিঅ'টো চাই যাওঁ বন্ধু বান্ধৱীসকল কথাটো এনেকুৱা হৈছে যে প্ৰি হিষ্ট্ৰী প্ৰিৰ পৰা আপোনালোকে গম পাইছে যে আগতীয়া বা আগৰ হিষ্ট্ৰী মানে হৈছে ইতিহাস বা বুৰঞ্জী এতিয়া আমি ইয়াত এটা কথা কওঁ যে বুৰঞ্জী আৰু ইতিহাস যদিও আমি একে বুলি ভাবো কিন্তু কথাটো হৈছে কি অলপমান ইয়াত পাৰ্থক্য এটা আছে তাৰপিছত পাৰ্থক্যটো এনেকুৱা ধৰণৰ যে ইতিহাসত কি হয় আপোনাৰ সকলোখিনি কথাই সোমাই পৰে যিকোনো ঘটনাৰ যিখিনি উল্লেখযোগ্য ঘটনা গোটেইখিনি কিন্তু বুৰঞ্জীত তেনেকুৱা নহয় বুৰঞ্জীত কি হয় অকল ৰজা মহাৰাজা বা ডাঙৰ মানুহৰ যিখিনি বিষয়ববীয়া তেওঁলোকৰ কথা কাম কাজ এইবোৰহে বুৰঞ্জীত লিপিবদ্ধ হয় বিশেষ পাৰ্থক্য নাই কিন্তু কথাটো হৈছে কি ইয়াত কমন পিপুলে ইয়াত কোনো ধৰণৰ চান্স নাপায় কমন পিপুলৰ কথা ইয়াত উল্লেখ নাথাকে বুৰঞ্জীত যি কি নহওক বাৰু এতিয়া কথা হৈছে কি প্ৰি হিষ্ট্ৰী হৈছে প্ৰাগ ঐতিহাসিক কালত কি হৈছিলে মানুহ আপোনালোকে জানে যে মানুহ কিছু নাঙঠু আছিল কিছুনে বলকল পিন্ধিছিলে গছৰ বাকলি তাৰপিছত লাহে লাহে কি হ'লগে জীৱ জন্তু তেওঁলোকে যিবোৰ খাদ্যৰ বাবে জীৱ জন্তু বধ কৰিছিলে তাৰ পৰা সেই চামৰাবিলাকো তেওঁলোকে পিন্ধিছিলে নহয় জানো তাৰপিছত তেওঁলোকে গছৰ ফল মূলবোৰ বিচাৰি খাইছিলে কিন্তু এনেকুৱা কৰি থকাৰ সময়ত তেওঁলোকৰ কি হৈছিলে যেতিয়া কেতিয়াবা কি হয় কেতিয়াবা মানে কথাটো কেনেকুৱা আপোনাৰ যিটো নিৰ্দিষ্ট টুকুৰা ঠাইত পৰিয়ালটো লৈ পেলাই আছে আৰু তাৰপিছত কি হয় তাতে সদায় যে তাতে ফল মূল পাই থাকিব তেনেকুৱা ধৰণৰ কথা নহয় কেতিয়াবা কি হয় ঋতু অনুযায়ী ফল মূল থাকে এটা ঠাইত থাকিলে সেইটো সময় ঋতুত শেষ হোৱাৰ লগে লগে তাত ফল মূল নাইকিয়া হৈ গ'ল তেতিয়া তেওঁলোকে আন এঠাইলৈ যাবলৈ বাধ্য হৈ পৰিলে তেওঁলোকে যিটো নিজৰাৰ পৰা পানী খাই আছিলে খৰাং বতৰত সেই নিজৰাটো শুকাই গ'ল তেওঁলোকে তাৰ পৰা পানীৰ সন্ধানত আন এঠাইলৈ যাবলৈ বাধ্য হ'ল তেনেধৰণে তেওঁলোকে এক অঘৰী জীৱন যাপন কৰি আছিলে ইয়াৰ পিছত তেওঁলোকে কি কৰিছিলে এই জীৱ জন্তু হত্যা কৰিবলৈ বা জীৱ জন্তু চিকাৰ কৰিবলৈ তেওঁলোকে শিলৰ কিছুমান আহিলা তেওঁলোকে বনাই লৈছিলে এই শিলৰ আহিলাসমূহেৰে তেওঁলোকে জীৱ জন্তু বধ কৰিছিলে বা জীৱ জন্তু মাৰিছিলে আৰু সেইবোৰ আনি পেলাই খাইছিলে ইয়াৰ পিছত কি হ'ল লাহে লাহে তেওঁলোকে আগতে কেঁচাই খাইছিলে পিছত লাহে লাহে তেওঁলোকৰ কি হ'ল জুইৰ আৱিষ্কাৰ হ'ল আৰু জুইৰ আৱিষ্কাৰ হৈছিলে আদি প্ৰস্তৰ যুগ নৱপ্ৰস্তৰ যুগ মধ্যপ্ৰস্তৰ যুগ এইবোৰ ইমান বিশদভাৱে নগ'লেও হ'ব যিহেতু আমাৰ ইয়াত পৰীক্ষাত পাছ কৰাৰ কাৰণেহে আমাক প্ৰয়োজনীয় গতিকে মই ইমান তললৈ যোৱা নাই ইয়াৰ পিছত কি হ'ল তেওঁলোকে খাদ্য শস্যৰ কাৰণে বা তেওঁলোকে ফল মূলৰ কাৰণে বিভিন্ন ঠাই ঘূৰি ফুৰিব লগা হৈছিল তেতিয়া তেওঁলোকে লাহে লাহে মনত এটা কথা আহিলে যেতিয়া গছ গছনি গজা দেখা পালে চৰাই খালে চৰাই বিস্তাৰৰ পৰা গছ হোৱা দেখিলে গতিকে এইবোৰ যেতিয়া দেখিলে তেওঁলোকৰ মনত আহিল যে আমিও এনেকৈ যদি বীজ ৰোপণ কৰোঁ বা বীজ ছটিয়াই দিওঁ তেনেহ'লে নিশ্চয় ইয়াৰ পৰা গছ হ'ব তেওঁলোকে এই বস্তুবোৰ চাবলৈ আৰম্ভ কৰিলে আৰু এনেকৈ চোৱাৰ পিছত তাৰপিছত তেওঁলোকে লক্ষ্য কৰিলে এইটো এদিন বা দুদিনত হোৱা ঘটনা নহয় বহুত দিনৰ প্ৰয়োজন হৈছে বহু বছৰৰ প্ৰয়োজন হৈছে নহয় জানো গতিকে তেওঁলোকে এনেকৈ চাওঁতে কি হ'ল তেওঁলোকে দেখিলে যে নদীৰ উপকূলীয় অঞ্চলবোৰত নদীৰ কাষৰ অঞ্চলবোৰত বীজবোৰ সোনকালে ডাঙৰ হয় বা ভাল হয় নদীৰ মোহনাবোৰত গতিকে ঠিক সেইকাৰণে কি হৈছিলে এই যিবোৰ প্ৰাগৈতিহাসিককালীন ঠাই এই ঠাইবোৰ কি হৈছিল বেছি শতাংশ মানে নদীৰ কাষত হৈছিলে কাশ্মীৰ উপত্যকাত আছিলে তাৰপিছত দক্ষিণৰ কৃষ্ণা গোদাবৰী নদীৰ উপত্যকাটো ইয়াক দেখিবলৈ পোৱা গৈছিল ইয়াৰ পিছত তেওঁলোকে খাদ্য শস্যবোৰ নিজে বীজ সিঁচিবলৈ ধৰিলে নিজে বীজ সিঁচি তেওঁলোকে তাৰ পৰা গছ গছনি হ'ল তাৰ পৰা তেওঁলোকে খাদ্য শস্যবোৰ যেতিয়া বেছিকৈ উৎপন্ন হ'ল তেতিয়া তেওঁলোকে ৰাখিবলৈ কি হ'ল মাটিৰ বাচন বৰ্তন তেওঁলোকে বনাব ধৰিলে মাটিৰে ডাঙৰ পাত্ৰ বনাব ধৰিলে যাতে বস্তুখিনি বেছি দিনলৈ সাঁচি ৰাখিব পৰা যায় তাৰপিছত তেনেকৈ তেওঁলোকে কি কৰিছিল আৰু ইয়াৰ উপৰি তেওঁলোকে আৰু এটা কাম কৰিছিল যে সেই সময়তে তেওঁলোকে কিন্তু আ অলংকাৰৰ প্ৰতিও তেওঁলোকে মনোনিৱেশ কৰিছিল আ অলংকাৰ তেওঁলোকে বধ কৰি অনা জীৱ জন্তুৰ হাড়বোৰ শিলত ঘঁহি তাক ধুনীয়া মসৃণ কৰি পেলাই সেইবোৰে তেওঁলোকে কিছুমানে অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিছিলে আৰু কিছুমানে হাড় হিচাপে বা হাড়বোৰ কি কৰিছিল ডিঙিৰ হাড় হিচাপে বা দেহৰ অন্য অংগত হ'লেও সেইবোৰ পিন্ধি পেলাই অলংকাৰ হিচাপে সেইবোৰ পিন্ধিছিলে যি কি নহওক ইয়াৰ পিছত তেওঁলোকে পশুপালনৰ ট্ৰেণ্ডটো আহিছিল তেওঁলোকৰ পশুপালন তেওঁলোকে কৰিছিল প্ৰথম কি কৰিছিলে তেওঁলোকে চিকাৰ কৰিব যাওঁতে যিবোৰ সৰু বাচ্চা থাকে কিছুমান ধৰা হৰিণা এটা তেওঁলোকে মাৰিলে কিন্তু পোৱালিটো লগত আছিলে পোৱালিটো তেওঁলোকে লৈ আহিলে সেই পোৱালিটো আনি তেওঁ পালন কৰিছিল কিন্তু হৰিণাৰ পালন কৰাৰ কোনো নিদৰ্শন পোৱা যোৱা নাই মই মাত্ৰ উদাহৰণটো দি কৈছোঁ তেওঁলোকে প্ৰাগৈতিহাসিক কালত সম্ভৱতঃ কুকুৰে প্ৰথম মানুহৰ পোহনীয়া জন্তু আছিলে
আৰু কুকুৰ পোহনীয়া জন্তু হোৱাৰ কেইবাটাও কাৰণ আছে যিহেতু মানুহৰ সেই সময়ত কি আছিলে ঘৰ দুৱাৰ নাছিলে ন গতিকে তেওঁলোকে কি হয় হিংস্ৰ প্ৰাণীৰ পৰা পৰিত্ৰাণ পাবলৈও কুকুৰে যথেষ্ট পৰিমাণে সহায় কৰে চিকাৰ কৰাৰ সময়তো কুকুৰে যথেষ্ট পৰিমাণে সহায় কৰে আৰু কুকুৰ যিহেতু প্ৰভুভক্ত গতিকে কুকুৰক তেওঁলোকে বেছিকৈ গুৰুত্ব দিছিলে আৰু তাৰপিছত কি হ'ল তেওঁলোকে পশুপালনৰ লগতে কি কৰিলে জীৱ জন্তুবোৰ যিবোৰ পালিলে আৰু এই হেৰিবোৰ পশুবোৰ তেওঁলোকে মাংস হিচাপেও ব্যৱহাৰ কৰিছিল আমি যেনেকৈ বৰ্তমানে ব্যৱহাৰ কৰি আছোঁ ছাগলী হওক ভেড়া হওক নহয় জানো গতিকে তেওঁলোকেও তেনেধৰণে ব্যৱহাৰ কৰিছিলে আৰু মাংস হিচাপে যাতে খাদ্য শস্যৰ অভাৱ হ'লেও যাতে মাংসৰ দ্বাৰাই যাতে চলিব পাৰে সেইবাবে তেওঁলোকে কি কৰিছিলে ভেড়া আৰু ছাগলী পোনপ্ৰথমবাৰৰ বাবে তেওঁলোকে লালন পালন কৰিছিলে যি কি নহওক এনেধৰণে তেওঁলোকে চিকাৰৰ পৰা লাহে লাহে খেতিলে বা পশুপালনলৈ তেওঁলোকে আগবাঢ়ি আহিছিল এতিয়া ইয়াৰ পৰা কেইটামান হ'বলগীয়া প্ৰশ্ন মই আপোনালোকৰ লগত আলোচনা কৰিম ভিডিঅ'টো বৰ বেছি দীঘল কৰি নাথাকোঁ বন্ধু বান্ধৱীসকল আপোনালোকৰ চিলেবাছত থকা প্ৰত্যেকটো টপিক মই আপোনালোকৰ লগত যিমান পাৰোঁ শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰিম গতিকে আপোনালোকে মোৰ লগত কানেক্ট হৈ থাকিব মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কানেক্ট হৈ থাকিব আপোনালোকে নিশ্চয় ইয়াৰ পৰা লাভান্বিত হ'ব বুলি মই আশা কৰোঁ যি কি নহওক ইয়াৰ পৰা হ'ব পৰা সম্ভাৱ্য প্ৰশ্ন কেইটামান আমি আলোচনা কৰিছোঁ প্ৰাগৈতিহাসিক কালৰ মানুহৰ প্ৰধান জীৱিকা কি আছিলে আমি সকলোৱে ইতিমধ্যে গম পালোঁ যে চিকাৰ আছিলে জুইৰ আৱিষ্কাৰ কেতিয়া হৈছিল ইয়াত আপোনালোকক 4টা অপশ্যন দিব পাৰে নৱপ্ৰস্তৰ যুগ আদিপ্ৰস্তৰ যুগ মধ্যপ্ৰস্তৰ যুগ বা এটাও নহয় তেতিয়া আপোনালোকে লিখিব লাগিব যে আদিপ্ৰস্তৰ যুগ জুইৰ আৱিষ্কাৰ আদিপ্ৰস্তৰ যুগত হৈছিলে চকাৰ আৱিষ্কাৰ কেতিয়া হৈছিল চকাৰ আৱিষ্কাৰ নৱপ্ৰস্তৰ যুগত হৈছিল চকাৰ আৱিষ্কাৰৰ কথাটো কওঁতে মই এটা কথা আপোনালোকক কৈ থ'ব লাগিব যে চকাৰ আৱিষ্কাৰটো কেনেধৰণে হৈছিল ইয়াত ইতিহাসবিদসকলে বা পুৰাতাত্ত্বিকবিদসকলে বিশেষ একো সঠিককৈ ক'ব পৰা নাই কিন্তু কথাটো এনেকুৱা হৈছে যে তেওঁলোকে হয়তো যিটো গছ ৰাখিছিলে গছবোৰ যেনেকৈ কাটিছিলে তেওঁলোকে কাটোতে হয়তো চকাৰ নিচিনা হৈ যায় নহয় সেই চকাৰ নিচিনা হৈ যাওঁতে চলি যোৱা দেখিলে ভাবিলে যে নহয় এইটো দেখোন এনেকৈ চলি গ'লে দেখোন ভাল বা গছৰ কুণ্ডা এটা ডাঙৰ টুকুৰা এটা চলি গ'ল তাত কিবা এটা বহাই দিলে বা আপোনাৰ কি হয় লিভাৰৰ নিচিনাকৈ সেই বস্তুটো আগুৱাই নিবলৈ তেওঁলোকে সুবিধা পালে হয়তো তেনেকৈ ধৰণে চকাৰ আৱিষ্কাৰটো তেওঁলোকৰ হৈছিল যি কি নহওক চকাৰ আৱিষ্কাৰ কিন্তু নৱপ্ৰস্তৰ যুগতে হৈছিল মানুহে পালন কৰা প্ৰথম পশু আছিলে কুকুৰ আৰু মানুহে পালন কৰা প্ৰথম পশু কিন্তু খাদ্যৰ বাবে তেতিয়া হ'ব ভেড়া আৰু ছাগলী ইয়াৰ পিছত হ'ব কৃষিৰ উৎপত্তি কেতিয়া হৈছিল কৃষিৰ উৎপত্তিটো বা কৃষিৰ আৰম্ভণিটো কিন্তু নৱপ্ৰস্তৰ যুগৰ পৰা হৈছিল তাৰমানে ইয়াৰ প্ৰাগৈতিহাসিকৰ পৰা লাহে লাহে আহি আদিপ্ৰস্তৰ যুগ পাৰ হ'ল মধ্যপ্ৰস্তৰ যুগ পাৰ হ'ল তাৰপিছত লাহে লাহে কি হ'ল নৱপ্ৰস্তৰ যুগ পালেহি আৰু নৱপ্ৰস্তৰ যুগত মানুহে খেতিৰ লগত চিনাকিটো লাহে লাহে হৈছিল আৰু খেতিৰ লগত চিনাকি হোৱাৰ পিছতেই মানুহে কি হ'ল গাঁও পাতিবলৈ আৰম্ভ কৰিলে গাঁও পাতিবলৈ কেনেদৰে আৰম্ভ কৰিলে যে খেতি কৰিলে এঠাইত এটা পৰিয়াল থাকিলে কিন্তু তাত জীৱ জন্তু বনৰীয়া জীৱ জন্তুৰ পৰা সেই খেতি বাতিখিনি ৰক্ষা কৰিবলৈ তেওঁলোকে কৰিছিল গুজ কাটি অৰ্থাৎ গছৰ ডাল কাটি তাত বেৰ দিবলৈ আৰম্ভ কৰিছিল আৰু বেৰ দি পেলাই যিটো ছিষ্টেম এটা কৰিলে যে এই আৱৰণটোৰ ভিতৰত যে সোমাই গ'ল এই বেৰখনৰ ভিতৰত যে সোমাল এনেধৰণে গাঁওবিলাক পাতিবলৈ তেওঁলোকে আৰম্ভ কৰিছিল তাৰপিছত কৃষিৰূপে কৰা প্ৰথম ফচল কৃষিৰূপে কি ফচল প্ৰথম কৰিছিল আৰু কৃষিৰূপে কৰা প্ৰথম ফচল আছিলে ঘেঁহু প্ৰাগৈতিহাসিক কালৰ খেতিৰ নমুনা প্ৰাপ্ত হয় ক'ৰ পৰা প্ৰাগৈতিহাসিক কালৰ যি খেতিৰ নমুনা খেতি যে কৰিছিল বুলি আমি যি পালোঁ এই বস্তুটো ক'ৰ পৰা পোৱা গৈছে আৰু খেতিৰ কৰা বুলি খবৰটো মানে যিটো নমুনা এইটো নমুনাটো পোৱা যায় মেহৰগড়ৰ পৰা বৰ্তমান পাকিস্তানত অৱস্থিত মেহৰগড় মানুহে ব্যৱহাৰ কৰা প্ৰথম ধাতু কি আছিলে নৱপ্ৰস্তৰ যুগৰ সময়তে তেতিয়া কি কৰিছিল মানুহে ধাতু ব্যৱহাৰ কৰিছিল ধাতুৰ লগত তেওঁলোকে পৰিচিত হৈছিল শিলৰ চলি বা শিলৰ টুকুৰাৰে তেওঁলোকে কাম কৰিছিলে মাটি চহোৱাই হওক বা জীৱ জন্তু হত্যা কৰাই হওক কিন্তু ধাতু কি প্ৰথম ব্যৱহাৰ কৰিছিল আৰু ধাতু ব্যৱহাৰ কৰিছিলে আপোনাৰ তাম ধাতু ব্যৱহাৰ কৰিছিল আৰু তামৰ কি হৈছিল কুঠাৰ ব্যৱহাৰ কৰিছিল আৰু ইয়াৰ তামৰ যে কুঠাৰ তেওঁলোকে প্ৰথম ব্যৱহাৰ কৰিছিল তাৰ সাক্ষ্য পোৱা যায় অতিৰপ্পকম নামৰ ঠাইত তামিলনাডুৰ ইয়াৰ পিছত চাউলৰ সাক্ষী প্ৰাপ্ত হয় চাউল যে তেওঁলোকে ব্যৱহাৰ কৰিছিল তাৰ সাক্ষী ক'ত পোৱা যায় তাৰ উদাহৰণ ক'ত পোৱা যায় কলডিহাৱা নামৰ ঠাইটুকুৰৰ পৰা এই বৰ্তমান উত্তৰ প্ৰদেশত তাত চাউল যে প্ৰাচীন মানুহে ব্যৱহাৰ কৰিছিলে তাৰ সাক্ষী পোৱা যায় প্ৰস্তৰ যুগৰ হাথিয়াৰ পাতিৰ আৱিষ্কাৰ কোনে কৰিছিল তাৰমানে প্ৰস্তৰ যুগত যে হাথিয়াৰ পাতি যে ব্যৱহাৰ কৰিছিল এই সন্দৰ্ভত কোনে প্ৰথম আৱিষ্কাৰ কৰিছিল উদ্ঘাটন কৰিছিল কোনে আৰু ইয়াত হৈছে ৰবাৰ্ট ব্ৰুচ ফুট নামৰ এজন ব্যক্তিয়ে 1863 চনত কৰিছিলে ইয়াৰ পিছত আপোনালোকৰ প্ৰশ্ন আহিব পাৰে যে
এটুকুৰ ঠাইৰ নাম দিব পাৰে দি পেলাই দিব পাৰে যে এইটো কোন যুগৰ স্থান বা এনেকৈ দিব পাৰে যে চাৰিখন তলত ঠাইৰ নাম দিলে দি পেলাই দিলে তলৰ কোনখন আদি প্ৰস্তৰ যুগৰ ঠাই ঠিক আছে এইটো কোনৰ NTA নেটৰ এটা এক্সাম্পল আহিছিলে যিকি নহওক বাৰু এটা এক্সাম্পল আহিছিলে আদি প্ৰস্তৰ যুগৰ স্থান ভীমবেটকা কুৰ্ণল গুহা ঠিক আছে আদি প্ৰস্তৰ যুগৰ স্থান আপোনালোকে মনত ৰাখিব মধ্য প্ৰস্তৰ যুগৰ স্থান হৈছে ব্ৰহ্মগিৰি আদি চামাল্লুৰ আৰু ব্ৰহ্মগিৰি হৈছে মধ্য প্ৰস্তৰ যুগৰ স্থান আৰু নৱপ্ৰস্তৰ যুগৰ স্থান হৈছে কল্লিহাৱা মহাগড় মেহৰগড় ব্ৰুজহোম চিৰাণ্ড হাল্লুৰ পয়ামপল্লী ঠিক আছে আৰু প্ৰাচীন গাঁও মই যে ক'লো অলপ আগত যে গাঁৱৰ সৃষ্টি হৈছিলে আৰু প্ৰাচীন গাঁওখন হৈছে ইনাম গাঁও ঠিক আছে ইয়াৰ পিছত হৈছে প্ৰাগ ঐতিহাসিক কালত মাটিৰ তলত ঘৰ সজাৰ উদাহৰণ পোৱা গৈছে প্ৰাগ ঐতিহাসিক কালতেই আমাৰ যেটো আণ্ডাৰগ্ৰাউণ্ড বৰ্তমান এই প্ৰাগ ঐতিহাসিক কালতে এই বস্তুটোৰ কি আছিল উদাহৰণ সাক্ষী ইয়াত পোৱা গৈছে সাক্ষ্য পোৱা হৈছে ক'ত পোৱা হৈছে এটো পোৱা হৈছে আপোনাৰ কাশ্মীৰৰ ব্ৰুজহোমত তাৰ মানে মাটিৰ তলত ঘৰ বনাইছিল আৰু তাত নামি যাবলৈ খটখটিৰো ব্যৱস্থা কৰিছিল আৰু এই আটাইবোৰ যিবোৰ হৈছিল ইয়াৰ ঘটনাৰাজি কি হৈছে কোনো লিপিবদ্ধতা নাই বা লিখি ক'তো থোৱা নাই সেইবাবে ইয়াক কি হয় প্ৰাগ ঐতিহাসিক বুলি কোৱা হয় যি কি নহওক বাৰু অসমৰ এনেকুৱা এখন ঠাই হৈছে উত্তৰ কাছাৰ জিলাৰ দাউজালি হাৰ্ডিং নামৰ ঠাইটুকুৰ হৈছে প্ৰাগ ঐতিহাসিক কালৰ বিভিন্ন খা সঁজুলি তাত পোৱা গৈছে শিলৰ খা সঁজুলি তাত পোৱা গৈছে মিহি কোৰ তাৰপিছত শস্য গুৰি কৰা পতা এনেকুৱা ধৰণৰ কিছুমান বস্তু তাত পোৱা গৈছে যি কি নহওক বন্ধু-বান্ধৱীসকল ভিডিঅ'টো ইমানে আছিলে আৰু মই আপোনালোকক শেষত এখন তালিকা দি দিছোঁ এই তালিকাখন আপোনালোকৰ এই বস্তুটো খুব প্ৰয়োজন হয় বৰ্তমান ঠাইবোৰ ক'ত আছে আপোনালোকে সুধিব পাৰে যে মেহৰগড় বৰ্তমান ক'ত অৱস্থিত কল্লিহাৱা বৰ্তমান ক'ত অৱস্থিত মহাগড় ক'ত অৱস্থিত গুফৰাকাল ক'ত অৱস্থিত ব্ৰুজহোম ক'ত অৱস্থিত এনে ধৰণৰ প্ৰশ্নবোৰ সুধিব পাৰে গতিকে মই আপোনালোকক পিছফালে এখন চাৰ্ট দি দিছোঁ এই চাৰ্টখনত আপোনালোকে চাই ল'ব পাৰিব কোনখন ঠাই ক'ত অৱস্থিত ঠিক আছে পৰৱৰ্তী ভিডিঅ'ত আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতি ধন্যবাদ জয় অসম